Hi guys, welcome back to our channel Dia Lifestyle. Guys, একদিন বেয়া বৰষুণ হে কণ্টিনিউ বৰষুণ মাৰছি আৰু যাৰ বিয়া আছিল কাজ আছিল একদম অৱস্থা বেয়া পানীয়া কৰি দিছি আৰু কোনো ৰকম আজি সূৰ্য দেৱতা দেখা দিছে এই দেৱতা এইটো আমাৰ সূৰ্য দেৱতা তাতে আছে আৰু কোনো ৰকম ৰ'দ পৰছি ঘৰৰ একদম অৱস্থা বেয়া হিয়া একদম পানী কৰি দিছে কেউফালে আৰু গাড়ী চাই আনবা পৰা নাই ভৰি মাটি তুলি গাইজ একদম য'তে ভৰি দিওঁ ত'তে সোমাই যায় একদম সেইফালে বোকা হৈছে গাড়ী চাই একো আনবা পৰা নাই ঘৰত বেলেগৰ ঘৰত থ'ব লগা হৈছে তাৰপিছত এতিয়া যাওঁ ওলাই মানে আমাৰ ফিল্ডখন দেখাই আছোঁ এই য'ত ক্ৰিকেট খেলোঁ আমি একদম ফিল্ডত কিমান পানী হৈছে দেখাই আছোঁ গাইজ এয়া আমাৰ ক্ৰিকেট খেলাৰ পিক্সৰ অৱস্থা এয়া গাইজ চাৰিওফালে পানী আৰু এইকেইটা আমাৰ খুঁটিকেইটা তাই পানী আৰু পানী কিমান দিন লাগে আৰু শুকাওঁতে গাইজ দেখাই দিব পালি অৱস্থা আমাৰ ক্ৰিকেট খেলা পিক্সৰ এতিয়া কিমান দিন বা লাগে শুকাওঁতে নে নুশুৱে খেলখন লাগিছে আৰু এইবাৰ বহুত দিন খেলিব পৰা নাই ক্ৰিকেট গাইজ এইবাৰ কিন্তু আম বেজাই ফুলছি হে এই গাছবিলাকত ক'ত দেখা পাবি আম ফুলি আছে গাইজ আৰু এইডালত নালগে এইডাল বুঢ়ে হৈছে বাৰু তেওঁ ফুলছে এইডালো এবাৰ অইনবাৰ নুফুলেই এইবাৰ ফুলছি আৰু দেখোন আম বেছি ফুললি হেনো পতাৰে গাইজ চকত আছোঁ ৰ কাম বন নাইতো এডালত ধুদামি কৰি ঘূৰবাই আহিছোঁ গাইজ গুটখা নাখাওঁৱে পানকে এখন খাই লওঁ গাইজ আমি তিনিটা অলপ ফুৰিলোঁ ফুৰি এতিয়া কিবা খাব লাগিল সেইকাৰণে আহিলোঁ হোটেলত চাহ খাবা সেয়া গাইজ আমি আহিলোঁ চাহ খাবা ভিতৰলৈকে সোমাই আৰু অৰ্ডাৰ দিলোঁ চিঙিৰা নাই এটাই আছে সেইকাৰণে সি খাইছে আমি খালোঁ ক্ৰীম বন হাই গাইজ চাহখিনি খাই পেলাই ঘৰত আহিলোঁ আকৌ ডিপুৰ লগত যাব লগা হ'ল ক'ৰবাত সি মোক লৈ গ'ল সেইকাৰণে আৰু ভিডিঅ'টো এণ্ড কৰিব নোৱাৰিলোঁ আৰু গাইজ ভিডিঅ'টো এতিয়া এণ্ড কৰোঁ আকৌ লগ পাম এটা ভিডিঅ'ত আজিলৈ বাই বাই